নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ৰামায়ণৰ উল্লেখযোগ্য চৰিত্ৰ ৰাৱণৰ বিষয়ে কিছু কথা। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব বুলি মই আশা কৰিলোঁ। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ প্ৰথমতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন আজি ৰাৱণৰ বিষয়ে কিছু কথা জানি লওঁ। ৰাৱণ হৈছে তুলসীদাস ৰচিত ৰামচৰিতমানস মহাকবি বাল্মীকি ৰামায়ণ। ৰামায়ণৰ সমস্ত সংস্কৰণ বিষ্ণু পুৰাণ, হিন্দু মহাকাব্যসমূহত বৰ্ণনা কৰা লংকাৰ ৰজা। তেওঁ 10টা মূৰ থকাৰ কাৰণে তেওঁক 10মুখীয়া ৰাৱণ বা দশানন বোলা হৈছিলে। ৰামায়ণত ৰাৱণক ঋষি বিশ্বৱ আৰু কৈকেয়ীৰ জ্যেষ্ঠ পুত্ৰ বুলি বৰ্ণনা কৰিছে। তেওঁ ৰামৰ পত্নী সীতাক লংকালৈ অপহৰণ কৰি আনি অশোক বাটিকাত বন্দী কৰি ৰাখিছিল আৰু ৰাৱণে তেওঁক বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। পিছত ৰামে বানৰ ৰজা সুগ্ৰীৱ আৰু তেওঁৰ বানৰ সৈন্যৰ সৈতে ৰাৱণৰ লংকা আক্ৰমণ কৰে। ৰামে ৰাৱণক হত্যা কৰি প্ৰিয় পত্নী সীতাক উদ্ধাৰ কৰিছিলে। ৰাৱণৰ 6জন ভাই আৰু 2জনী ভগ্নী আছিলে। ভাই ক্ৰমে কুবেৰ, বিভীষণ, কুম্ভকৰ্ণ, খৰদূষণ, ৰজা অহিৰাৱণ আৰু ভগ্নী আছিলে কুম্ভিনী আৰু সুপৰ্ণখা। ভাগৱত পুৰাণ অনুসৰি ব্ৰহ্মাৰ 4 মানৱ পুত্ৰ ক্ৰমে সনক, সনাতন, সনন্দ আৰু সনত কুমাৰে ব্ৰহ্মাৰ মন বা চিন্তা শক্তিৰ পৰা উদ্ভৱ হোৱা পুত্ৰ বিষ্ণুৰ দৰ্শনাৰ্থে বৈকুণ্ঠলৈ গৈছিলে। তপস্যা শক্তিৰ ফলত 4 কুমাৰক শিশু যেন দেখিছিল, যদিও তেওঁলোকৰ বয়স বহুত বেছি আছিলে। বৈকুণ্ঠৰ দ্বাৰপাল জয় আৰু বিজয়ে কুমাৰসকলক শিশু বুলি ভাবি প্ৰৱেশ কৰাত বাধা দি লগতে কয় যে বিষ্ণু বিশ্ৰামত আছে, সেয়ে এতিয়া বিষ্ণুৰ সৈতে দেখা হ'ব নোৱাৰে। উত্তৰত কুমাৰগণে খঙত জয় আৰু বিজয়ক কয় যে বিষ্ণুৱে তেওঁৰ ভক্তসকলৰ বাবে সদায় উপলব্ধ। কুমাৰগণে জয় আৰু বিজয়ক অভিশাপ দিয়ে যে তেওঁলোক দৈৱত্ব ত্যাগ কৰিব লাগিব আৰু সাধাৰণ মানুহৰ দৰে মৰ্ত্যলোকত জন্মগ্ৰহণ কৰি জীয়াই থাকিব লাগিব। অৱশেষত বিষ্ণু তেওঁলোকৰ সন্মুখত উপস্থিত হয়। দ্বাৰপালে কুমাৰগণৰ অভিশাপ উঠাই ল'বলৈ বিষ্ণুক অনুৰোধ কৰে। বিষ্ণুৱে কয় যে 4 কুমাৰৰ অভিশাপ ওলোটাব নোৱাৰি। তাৰ পৰিৱৰ্তে তেওঁ জয় আৰু বিজয়ক 2টা বিকল্প দিয়ে। প্ৰথম বিকল্পটো হ'ল বিষ্ণুৰ ভক্ত হিচাপে পৃথিৱীত 7টা জন্ম লোৱা আৰু দ্বিতীয়টো তেওঁৰ শত্ৰু হিচাপে 3টা জন্ম লোৱা। ইয়াৰ যিকোনো এটা দণ্ডবিহাৰ পিছত তেওঁলোক পুনৰ বৈকুণ্ঠত মৰ্যাদাপ্ৰাপ্ত কৰিব পাৰিব আৰু স্থায়ীভাৱে তেওঁৰ সৈতে থাকিব পাৰিব। জয় আৰু বিজয়ে বিষ্ণুৰ পৰা 7টা জীৱন আঁতৰি থকাৰ দুখ সহ্য কৰিব নোৱাৰি তেওঁ শত্ৰু হিচাপে পৃথিৱীত 3টা জন্ম লোৱাৰ সিদ্ধান্ত লয়। তেওঁলোকে তেওঁলোকৰ প্ৰতিটো জন্মতে বিষ্ণুক লগ পাব লাগিব আৰু 3টা জন্মতে বিষ্ণুৰ শত্ৰু হ'ব লাগিব। সত্যযুগৰ সময়ত তেওঁলোকৰ প্ৰথম ধিতি দক্ষ প্ৰজাপতিৰ কন্যা আৰু ঋষি কাশ্যপৰ ঘৰত হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ হিচাপে জন্মগ্ৰহণ কৰিছিল, যাক বিষ্ণুৰ বৰাহ, গাহৰি অৱতাৰ আৰু নৰসিংহ, পুৰুষ সিংহ অৱতাৰে হত্যা কৰিছিল। ত্ৰেতা যুগৰ সময়ত তেওঁলোকৰ দ্বিতীয় জীৱনত ৰাৱণ আৰু কুম্ভকৰ্ণ হিচাপে জন্মগ্ৰহণ কৰে আৰু ৰামৰ হাতত মৃত্যুবৰণ কৰে। দ্বাপৰ যুগৰ সময়ত তেওঁলোকৰ তৃতীয় জীৱনত শিশুপাল আৰু দন্তবক্ৰ হিচাপে জন্মগ্ৰহণ কৰে, যাক বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণই হত্যা কৰিছিল। জয় আৰু বিজয়ী তিনিওটা জীৱনতে তেওঁলোক ভাতৃ হিচাপে জন্মগ্ৰহণ কৰিছিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে কমেণ্টৰ যোগেদি পঠিয়াবলৈ নাপাহৰিবচোন। আকৌ এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ পুনৰ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। নমস্কাৰ, ধন্যবাদ।